এটি বিশেষ ৰেচিপিৰ সৈতে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ নতুন এটি ভিডিঅ'লৈ। তেন্তে আহক ভিডিঅ'টো উপভোগ কৰোঁ। নমস্কাৰ মোৰ মৰমৰ বন্ধু বান্ধৱীসকল, কেনে আছে আপোনালোক? নিশ্চয় ভালে আছে। আজি দিল্লীৰ বতৰটো ইমান ধুনীয়া নহয়। এই কেইদিনমান বহুত গৰম দিছিলে নহয়, আৰু এতিয়া আকৌ বৰষুণ দিছে। ইমান ভাল লাগিছে। ডাৱৰীয়া 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 আৰু এনেকুৱা বতৰত নহয় একদম কি ক'ব আৰু, চব বস্তুৱে খাই ভাল লাগে ন। আৰু আমি মাছ মাংস খোৱা মানুহ। আজি মই এটা ৰেচিপি জীৱনত প্ৰথমবাৰ বনাব বিচাৰিছোঁ, আৰু সেই ৰেচিপিটো মই কেতিয়াও আগতে খোৱাই নাই, বনোৱাও নাই, খোৱাও নাই, না বেলেগৰ ঘৰত খাই পাইছোঁ না নিজৰ ঘৰত খাই পাইছোঁ। কিন্তু মই ইউটিউবত দেখি খাই চাবলৈ মন গ'ল, আৰু কিনো ৰেচিপি হয় আপোনালোকক মই দেখুৱাম আৰু প্ৰথমবাৰ ট্ৰাই কৰিম, চাব দেই। ঠিক আছে, এতিয়া মই বনাওঁগৈ। কিনো বস্তু হয় ভিডিঅ'টো সম্পূৰ্ণকৈ চালে নিশ্চয় গম পাব। তেতিয়াহ'লে আহক ভিডিঅ'টো উপভোগ কৰোঁ। আলু 3টা বাকলি গুচাই ধুনীয়াকৈ বইল কৰি লৈছোঁ, সৰু সৰু পিচকৈ কাটি। এয়া হৈছে মাছকেইপিছত মই নিমখ হালধি লগাই হাফ ফ্ৰাই কৰি ল'ম। গেছত এখন টাৱা বহুৱাই দিছোঁ, আৰু টাৱাখনত অকণমানহে তেল দিছোঁ, যিহেতু হাফ ফ্ৰাই কৰিম। হাফ ফ্ৰাই হোৱাৰ পিছত মই এখন ধুনীয়াকৈ জোল বনাই আছোঁ, মাছৰ জোল। কি দি আছোঁ চাব। এতিয়া এটা গ্ৰাইণ্ডাৰত মই ল'ম অকণমান জিৰা গুটি, সৰিয়হ গুটি আৰু আদা নহৰু একেলগে গ্ৰাইণ্ড কৰি লৈ এইখিনি মই ধুনীয়াকৈ এটা পেষ্ট বনাই ল'ম। আৰু মাছখিনি আদা ফ্ৰাই হৈ গ'ল, এইখিনি ছাইড কৰি ইয়াতে মই এটা পিঁয়াজ কাটি দিলোঁ, আৰু এইখিনি যেতিয়া ৰঙচুৱা হ'ব ইয়াতে হালধি দি দিলোঁ, আৰু গ্ৰাইণ্ড কৰি থৈ দিয়া পেষ্টখিনিও দি দিলোঁ। কিছু সময় ভজাৰ পিছত বইল কৰি থৈ দিয়া আলুখিনি দি দিম, যিহেতু আলু কাটি বইল কৰিছিলোঁ, সোনকালে সিজি হ'ল। এতিয়া এই বইল কৰি থৈ দিয়া আলুখিনি ধুনীয়াকৈ পেষ্টখিনিৰ লগত একেলগে মিহলাই কিছু সময় ভাজিম। যেতিয়া ভজা হ'ব তেতিয়া ইয়াতে মই 1 গিলাচ পানী দি দিম, আৰু পানী দিয়া হোৱাৰ পিছত যেতিয়া বইল হ'ব, উতল আহিব, তেতিয়া ইয়াতে মই মাছকেইপিচ দি দিম। আৰু মাছকেইপিচ দিয়া হোৱাৰ পিছত ইয়াতে মই অকণমান চয়া চচ দি দিম। আপোনালোকে বিলাহীও দিব পাৰে। এয়া চাওক, কিছু সময় ঢাকি থৈ দিলোঁ আৰু চয়া চচ দি দিলোঁ। যেতিয়া এইখিনি ধুনীয়াকৈ উতলিব তেতিয়া হৈ যাব মোৰ সাধাৰণ ৰেচিপি, আলু আৰু মাছৰ জোল। কোনে কোনে খাই ভাল পায় ক'ব দেই। আৰু অইনফালে লৈছোঁ মই আদা নহৰু জাব্ৰাং কালা জালুক কেইটামান। এফালে লৈছোঁ পানী অকণমান, 2 গিলাচমান পানী লৈ তাতে অকণমান নিমখ দি এইখিনি গৰম কৰি আছোঁ। এয়াই হৈছে বিশেষ ৰেচিপিটো বাঁহগাজখিনি শাহুমায়ে মোক দি পঠিয়াইছিলে। আৰু এইখিনি যেতিয়া উতলিব তেতিয়া ইয়াতে মই আদা নহৰু পেষ্টখিনি দি দিম আৰু মাছ দি দিম। তাৰপিছত নিমখ হালধি নসনাকৈ এনেকৈ মাছ দি দিলোঁ, আৰু এইখিনি যেতিয়া উতলিব তেতিয়া ইয়াতে আদা নহৰু পেষ্টখিনি দি দিলোঁ। আৰু যেতিয়া সম্পূৰ্ণকৈ উতলিব ইয়াতে মই আৰু এটা বস্তু দি আছোঁ, এয়া হৈছে নৰসিংহ পাত। নৰসিংহ পাতখিনি ধুনীয়াকৈ চাফ চিকুণ কৰি খুন্দি পেলাই ইয়াতে দি দিলোঁ, আৰু কিছু সময় উতলালোঁ। 10-15 মিনিটমান উতলাৰ হোৱাৰ পিছত ইয়াতে মই এটা আলু ভাঙি দিলোঁ, বইল কৰি থোৱাই আছিলে, এনেকৈ পিটিকি দি দিলোঁ। আৰু এইখিনি আৰু অকণমান সময় বইল হোৱাৰ পিছতে হৈ গ'ল মোৰ বাঁহগাজ আৰু মাছৰ ৰেচিপিটো। জীৱনত প্ৰথমবাৰ বনাইছোঁ, খাবলৈ যে ইমান সোৱাদ হৈছিলে নহয়, আকৌ এবাৰ খাব লাগিব। কিন্তু বাঁহগাজ যে নাই ঘৰত গ'লেহে লৈ আহিব লাগিব। প্ৰথমবাৰ বনাইছোঁ, খাই কিন্তু খুবেই ভাল লাগিল। আপোনালোকেও ট্ৰাই কৰিব। ঠিক আছে, তেনেহ'লে আজিলৈ এৰিছোঁ। আজি ব্লগটো ইমানতে, আৰু চাই কেনে পালে ক'বলৈ নাপাহৰিব। বাই বাই, হেভ এ নাইচ ডে।